আজিৰ এই ভিডিঅ'টোত আজি হৈ যোৱা মেট্ৰিক ফাইনেল পৰীক্ষাৰ অসমীয়া প্ৰশ্ন কাকতৰ পৰা ১ নম্বৰীয়া প্ৰশ্নৰ উত্তৰসমূহ উল্লেখ কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ১ নম্বৰ প্ৰশ্নটো আছিল অতি চমু উত্তৰ লিখা। ক নম্বৰত আছিল ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাৰায়ণ মূৰ্তি। নাৰায়ণ মূৰ্তি হ'ল ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। খ নম্বৰ প্ৰশ্নটো আছিল কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। ২ নম্বৰ প্ৰশ্নৰ গ নম্বৰ প্ৰশ্নত কৈছে যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, পণগীত, বিহুগীত, দেশ বিচাৰৰ গীত, মন্ত্ৰসাহিত্য আৰু ডাকৰ বচন আদি। ৪ নম্বৰ প্ৰশ্নটো হৈছে অতি চমু উত্তৰ লিখা। ক নম্বৰত আছে ইণ্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ প্ৰণয়ী দত্ত। ডক্টৰ প্ৰণয়ী দত্ত হ'ল ইণ্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ লেখক। খ নম্বৰত আছে অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশত, অৰ্থাৎ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে অতি চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে পল কোন শ্ৰেণীত পঢ়ে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পল নৱম শ্ৰেণীত পঢ়ে। খ নম্বৰ প্ৰশ্নটো হৈছে লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খাৰুৱা তেল অন্বেষণৰ দায়িত্বত লেখকে ইৰাণলৈ গৈছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে অতি চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। খ নম্বৰ প্ৰশ্নটো হৈছে আজান ফকীৰৰ আচল নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হজৰত শ্বাহ মিলন, অৰ্থাৎ আজান ফকীৰৰ আচল নাম হ'ল হজৰত শ্বাহ মিলন। ১৩ নম্বৰ প্ৰশ্নটো হৈছে অতি চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে প্ৰশস্তিৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। খ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ স্বৰ্গদেৱে হাঁহ, কণী আৰু চাউলেৰে দেউল সাজিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। ২২ নম্বৰ প্ৰশ্নটো আছিল অতি চমু উত্তৰ লিখা। নালন্দা বিশ্ববিদ্যালয়ৰ নতলীয়া পুথিভঁৰালটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰত্নদধি, অৰ্থাৎ নালন্দা বিশ্ববিদ্যালয়ৰ নতলীয়া পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি। ২৫ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া কোনজন সাহিত্যকক অসম কেশৰী আখ্যা দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী, অৰ্থাৎ অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।